হাই গাইজ, ওয়েলকাম বেক টু মাই চেনেল দীপা সaikia ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক ভালেই আছে। তো কালি কাতি বিহু গ'ল। তো গাইজ মই কালি ভিডিঅ'টো আপলোড কৰিব নোৱাৰিলোঁ। কাতি বিহু উপলক্ষে মই বনাইছিলোঁ, চাকি লগাইছিলোঁ, আপোনালোকক দেখাম বুলি বনাইছিলোঁ, কিন্তু কালি আপলোড কৰিব মই নোৱাৰিলোঁ কাৰণ মোৰ কালি অলপ সমস্যা আছিলে তাৰ বাবে। তো গাইজ আজি মই আপলোড কৰিব বিচাৰিছোঁ, আপোনালোকে বেয়া নাপাব দেৰিকৈ আপলোড কৰাৰ বাবে। আৰু সম্পূৰ্ণ মই ভিডিঅ' বনাব নোৱাৰিলোঁ কাৰণ সম্পূৰ্ণকৈ মই ভালকৈ বনাব নোৱাৰিলোঁ। অলপ ভণ্টিয়ে বনালে, তো অলপ মই বনালোঁ। তো ইমান সম্পূৰ্ণ সুন্দৰভাৱে মই দেখুৱাব নোৱাৰিলোঁ। প্ৰসাদ দিয়া আছিলে ঘৰত, সেয়াও দেখুৱাব নোৱাৰিলোঁ। আমি মানে প্ৰত্যেক ঘৰতে প্ৰসাদ দিয়ে, আমি নমতাকে খাবলৈ যাওঁ নহয় জানো, সেইবিলাক সকলোকে দেখুৱাব নোৱাৰিলোঁ, তাৰ বাবে বেয়া নাপাব। তো তাৰ বাবে মই আপোনালোকক ক্ষমা বিচাৰিছোঁ, ক্ষমা কৰি দিব। আৰু লগতে যিও নহওক, কালি কাতি বিহু গ'ল, আজি দেৱালী হয়। তো দেৱালীটো আজিও চাকি বন্তি জ্বলোৱা হ'ব। তো আজি ইমান মই বনাব নোৱাৰোঁ যদিও আপোনালোকক কৈছোঁ, আপোনালোকে সকলোৱে চাগে জ্বলাইছে, সকলোৱে কমেণ্ট কৰি জনাব ভিডিঅ'টো আপলোড কৰাৰ পিছত কেনেকুৱা লাগিলে, কি কথা জনাব। কাৰণ প্ৰত্যেকে ছাপোৰ্ট কৰিব, তেতিয়াহে ভাল লাগে। আৰু প্ৰথম যোনে নতুনকৈ চেনেলটোত আহে, বাৰম্বাৰ কৈছোঁ, প্ৰতিটো ভিডিঅ'তে মই কৈছোঁ, ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব, লাইক কমেণ্ট কৰি দিব। আৰু মোৰ যিসকল অনুৰাগী তেওঁলোককো অনুগ্ৰহ কৰিছোঁ যাতে যিমান পাৰে লাইক কমেণ্ট কৰিব, শ্বেয়াৰ কৰি দিব বন্ধুবৰ্গৰ কাৰণে। আগবাঢ়ি যাবলৈ আপোনালোকে ছাপোৰ্ট কৰিলেহে আগবাঢ়ি যাব পাৰিম। সেইটো কাৰণে আপোনালোকে যাতে ছাপোৰ্ট কৰে, তাৰ আশাৰে আপোনালোকৰ ওচৰত বিচাৰিছোঁ, ইয়াকে বিচাৰিছোঁ যে আপোনালোকে মোক ছাপোৰ্ট কৰক। ঠিক আছে, এতিয়া আগবাঢ়িছোঁ, ভিডিঅ'টো সম্পূৰ্ণকৈ চাই শেষ কৰিব। আগবাঢ়িছোঁ। A few moments later. আমি এতিয়া আহি আছোঁ পথাৰলৈ। আমি চাকি লগাবৰ কাৰণে আহিছোঁ দেই পথাৰত, কাৰণ সকলোৱেতো পথাৰত চাকি লগাই অহা নাজানো, কিন্তু পাঁচ মুহূৰ্তলৈ চাই থাকিব। আমি আজি নামঘৰতো যাম, নামঘৰত চাকি দিয়া আৰু ঘৰত প্ৰসাদ দিম, তাতো আপোনালোকক দেখুৱাম। ঠিক আছে, চাকি জ্বলালোঁ, সম্পূৰ্ণ হৈ গ'ল। এতিয়া আপোনালোকৰ ফোনটো ৰাখি লাইক কমেণ্ট শ্বেয়াৰ কৰিব দেই, লগতে ছাবস্ক্ৰাইবো কৰিব। ভণ্টিয়ে কি কৈছে শুনিছে নহয়, কৰি দিব দেই। পিছৰ মুহূৰ্তখিনি চাই থাকক, আমি সুন্দৰভাৱে দেখুৱাই যাম, চাই থাকিব। বাৰীত চাকি জ্বলাবলৈ আহিছোঁ পাপাৰ লগত, পথাৰত চাকি জ্বলাই আহিছে। এতিয়া পাপাৰ লগত চাকি জ্বলাবলৈ আহিছোঁ, দেখিব ৰ'ব। চাকি জ্বলাবলৈ আহিছে আমি বাৰীত, পাপা জ্বলাব, আপোনালোকে পাপাক দেখিব। এতিয়া চাকি জ্বলাইছে, চাওক, এয়া চাকি জ্বলাইছে। ঔটেঙা চাকিয়া, এয়া চাকি জ্বলাইছে। আপোনালোকেও চাগে চাকি জ্বলাইছে অকণ সময়। এয়া আমাৰ বাৰীত চাকি জ্বলাবলৈ আহিছে। এয়া পথাৰত চাকি জ্বলাই আহিলোঁগৈ, এতিয়া বাৰীত জ্বলাইছোঁ। এয়া পদূলি মুখত চাকি জ্বলাইছোঁ। এয়া দুগজ জ্বলাইছোঁ পদূলি মুখত চাকি। চাওক, আমি পথাৰত আৰু বাৰীত জ্বলাই আহিলোঁ, এতিয়া পদূলি মুখত জ্বলালোঁ, ভঁৰালত জ্বলাইছোঁ, পথাৰত জ্বলালোঁগৈ। এয়া আমি ভঁৰালত জ্বলাইছোঁ। এয়া ভঁৰাল, আমি ভঁৰালত চাকি জ্বলাইছোঁ, বাৰীত জ্বলাইছোঁ, পথাৰত জ্বলাইছোঁ, তাৰপিছতে এয়া পদূলি মুখত জ্বলাইছোঁ। সকলোৱে আজি আমাৰ ইয়াত পদূলি মুখত, বাৰীত, ভঁৰালত, পথাৰত চাকি জ্বলাব। আমি অকণ পিছত নামঘৰলৈ যাম, আপোনালোকে চাই থাকিব, গোটেইটো ভিডিঅ' চাব, লাইক কমেণ্ট শ্বেয়াৰ কৰিব, পাৰিলে ছাবস্ক্ৰাইবো কৰি দিব। A few moments later. তো আমি আহি আছোঁ এতিয়া, আপোনালোকক দেখুৱাম। মানে আমি আহি আছোঁ নামঘৰলৈ, নামঘৰত চাকি লগাবৰ কাৰণে আহি আছোঁ। এয়া ৰাতি যে ইমান ভালকৈ দেখা পোৱা নাই, বুজিলে নাই। জাষ্ট এই আগত যোৱাজনী মোৰ ভণ্টি হয়। আৰু দেখিছে, এয়া চবৰ ঘৰে ঘৰে দেখিছেনে, এয়া দেখিছে কিমান মজা এটা পৰিৱেশ নহয়নে, সুন্দৰ। প্ৰত্যেকৰ ঘৰে ঘৰে যে চাকি জ্বলিছে, কিমান এটা সুন্দৰ পৰিৱেশ নহয়নে, কিমান এটা সুন্দৰ লাগে পৰিৱেশটো। এনেকৈ ইমান ঘৰে ঘৰে চাকি জ্বলিছে, দেখিছে। তো আমি দেখুৱাম আপোনাৰ নামঘৰত চাকি তাকি জ্বলাৰ পিছত আপোনালোকক সম্পূৰ্ণকৈ দেখুৱাই আছোঁ, চাই থাকিব।